কাম কৰি ফেলে উল্টাই দিছি এয়া বস্তাত উঠে এইগিলাখান নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? মোৰতো খবৰ বহুত ভাল। আৰু মই আজি ঘৰতে আছোঁ দিয়ক, ক'তো শ্বুটিং টুটিং কৰিব যোৱা নাই। আৰু ঘৰৰে অলপমান দেখাই দিম আৰু আপোনালোকক। মোৰ মানে ঘৰত ইমান সন্মান কৰে মোক, ঘৰত মানে কি ক'ব আৰু, ইমান মৰম সন্মান নক'ব আৰু কি ক'ম। দেখাই থাকিম আপোনালোকক এটা এটা কৰি কিনে কোনে কিমান মোক সন্মান কৰে। ঠিক আছে গাইজ, চাই থাকক। কি হাগাতে মুতাতে ব্লগ এয়া চাওক, হাগাতে মুতাতে ব্লগ বহুত মৰম কৰে দাদাই ন ন থাকবা গেলেও ব্লগ মুতবা গেলেও ব্লগ তো কিবা ক, মোৰ কথা ক, ভালকে ক মোৰ কথা। এয়া চাওক, মোক বহুত সন্মান। এইটো আমাৰ মা মই যে সদায় কাম চাম কৰি সেইগিলাখান কথা কৈ দিম মানুহবিলাক। কাম কৰি ফেলে উল্টাই দিছি এয়া বস্তাত উঠে এইগিলাখান নকবি। এয়া এইটো এটা লগ, এইটো বেষ্ট ফ্ৰেণ্ড। চাওক, এইটো বেষ্ট ফ্ৰেণ্ড। এইটো আমাৰ ককা। এয়া ককা, ইমানো বয়স হোৱা নাই, বয়স হোৱাৰ দৰে দেখা পায়, এতিয়াও জাৱানী আছে। ককা মোৰ কথা ভালকে কৈ দি। একেবাৰে আমাৰ মুনু একদম ফাৰ্ষ্ট ক্লাছ বিউটিফুল, আহ। গতিকে চব কামতে বিখ্যাত। Yay! গতিকে আপোনালোকে অনুগ্ৰহ কৰি Yes! আমাৰ শনিতাক আগবাঢ়ি নিব। চাওক আমাৰ ককা, আৰু এইটো ককাৰ দোকান। আপোনালোকে এতিয়া চিপছ পাব, চব পাব গাইজ, হয় না ককা? মই অলপ পদে চাওক আমাৰ ভাইটি, এইটো দীপ ভাইটি। আমি দুয়ো একেলগৰে দিয়কচোন, কি ক'ম আৰু। এক চৰ মাৰি দিম। মোৰ কথা কেইটামান ভালকে কৈ দিনা। এইটো আমাৰ বাও হয়, লগতে বহুত ধুনীয়া হয়, অঁ কিন্তু অঁ অলপমান ছবি মানি। ছবি মানে কি বস্তু? দে কৈ যা না। দে ঠিক আছে, অ'কে, গু খচি দিলোঁ। আই ককাই নহয়, মোৰ কথা বহুত ভালকে কৈছি। তই আকৌ চাওক, আমাৰ আই মানে আইতা, ককাটো যি আছিল তেখেতৰ ৱাই বিয়াৰ প্ৰগ্ৰেম এয়া গৰুক দিবৰ কাৰণে আনিছে। কি বুলি কয় এইকেইটা কওক? হা কি বুলি ফেমিলি ফুল কি কৰিবি তই? এয়া চাওক, গৰু ছাগাল এইবিলাক দিব। তই মোৰ কথা ভালকে কচোন কেইটামান। কিয়া ক, ৰাতিপুৱা উঠো মই কাম চাম কৰোঁ, সেইগিলাখান কথা কওঁ নকা কোনা তো লাজ কৰিছা নেকি তই? লাজ কৰিছা? কৈছি যা। ককা ইমান ধুনীয়াকৈ কৈছে। এই আমাৰ আই চাওক, ইমান চেংৰা হৈ আছে গাইছ। আপোনালোকক কি দেখাম আৰু, আমাৰ ঘৰৰ মানুহগিলা এনেকুৱাই আৰু কি ক'ম। তো বিন্দাছ ফ্ৰী মানুহ আমাৰ ঘৰৰ মানুহকেইটা, ভাল লাগে একদম। হাল্লা হুল্লা হৈ থাকে গোটেইকেইটা, মানে আমি একেলগত থাকোঁ, সেইকাৰণে বহুত ভাল লাগে। মই মানে হাল্লা হুল্লা বহুত ভাল পাওঁ। ভয় লাগি গৈছে গাইছ। তো আপোনালোকক দেখাই থাকিম, চাই থাকক। আমাৰ দোকান হয়, ৰাইজসকল চাওক। আৰু আপোনালোকে ইয়াতে চিংৰা খাব আহিব পাৰে, মানে টেষ্টি চিংৰা টেষ্টি চিংৰা আপোনালোকে খাব আহিব পাৰে গাইছ। তো ৰাইজসকল, আমাৰ তাতে মানে চিংৰা হয়, চিংৰা বনায়। আপোনালোকে চিংৰা খাব আহিব পাৰে আমাৰ তাতে দোকানত, আহিব গাইছ। আৰু মোকো লগ পাব লগতে। আমাৰ নমুনাবিলাক এয়া চাওক, নমুনা ইউটিউবত দিব। তো চাওক গাইছ। তো মোৰ বৰে নালাগে গাইজ, মই মানে এনেকৈ মানে এণ্টাৰটেইনমেণ্ট হৈ থাকে ঘৰত, অলপো বৰ নালাগে। আপোনালোকেও কেতিয়াবা আহে যদি আমাৰ ঘৰত আহিব পাৰে ফুৰিবলৈ, চিংৰা খুৱাম গাইজ আপোনালোকক, চাহ আৰু চিংৰা খুৱাম। তো মোৰ ভিডিঅ' চাই থাকিব দেই গাইজ। আৰু আপোনালোকে ইমান মৰম দিছে মোৰ ভিডিঅ'কেইটাক, মোৰ বহুত ভাল লাগিছে। আৰু চাই থাকিব দেই গাইজ, লাভ ইউ গাইজ। চাওক, চাহ খাই আছে। এটা কেনে হৈছে আমাৰ দোকানৰ চাহ? কেনে লাগেনো? মানুহবিলাক কওক চাহ খাব আহিব আমাৰ তাতে। এটা কেনে চিংৰা? চাওক, আপোনালোকেও আহিব পাৰে আমাৰ দোকানত। এইটো দেউতা পানী মাৰি মই ধুনীয়াকৈ ওলাই ল'লোঁ একদম মজাকৈ। কলেজত যাওঁ এতিয়া, মই ৰঙিয়া কলেজত যাওঁ। লগকেইটাক লগ পাম, বহুত দিনৰ মূৰত লগ পাম মই লগকেইটাক। আৰু মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট আনিব যাওঁ। বাই গাইজ, লগকেইটাক দেখাই থাকিম, লগকেইটাক দেখাব। কলেজৰ পৰা এতিয়া যাই আছোঁ ঘৰত, হয় না? ঘৰত যাই আছোঁ কলেজৰ পৰা। আকৌ এইকেইটা মোৰ লগ, এইকেইটা আমি মানে একেলগত পঢ়িছিলোঁ। বাদ দিয়ক আৰু কিনো ক'ম সিহঁতৰ কথা। মোৰ কথা ভালকৈ কওঁ নকওঁ মই ক না। মই কলেজত কিমান ভাল আছিলোঁ ক একদম ক B8 কিবা ক'লা অংকিতা? তই মোৰ কথা ভালকৈ কচোন। এক বছৰত গাইজ এনে মিছা কথা কৈছে। এয়া চাওক এইকেইটা বহি আছে গাইজ। মোৰ কথা কেইটামান ভালকৈ কৈ দি
গাইজ এইকেইটা মোৰ লগ এই নহয় লগ নহয় জুনিয়ৰ্ছ এইকেইটা মোৰ কথা ভালকৈ কওঁ ভনিতা বা বহুত ভাল বুলি কওঁ বেয়া যাওঁ মই বাই বাই গাইজ তো গাইজ আমি যাই আছোঁ ঘৰত যাই আছোঁ আপোনালোকে চাই থাকক মই এতিয়া ঘৰত যাওঁ মানে এতিয়া ঘৰত যাওঁ ফ্ৰাইড ৰাইচ খাব যাওঁ আমি কিয় নিদিমে Hey. Hi. Kuprik. नीला नाजनी इसको देखो इन दोनों को मेरे बारे में अच्छा बोलो मेरे बारे में अच्छा क्या बोलो ना को वनिता दी बहुत अच्छी है हाँ वनिता दी बहुत अच्छी है बहुत सुंदर है और अच्छा थैंक यू गाइस देखो सुजाता नीलिया में मोर कथा इमान ভাল কৈছি बाय बाय lagi namanya Romo lagi lah kan খাই লওঁ গাইছ আমি মই কলেজৰ পৰা আহি পালোঁ বহুত ভাগৰ লাগিছে এতিয়া মই ভিডিঅ'টো এণ্ড কৰোঁ গাইছ থেংক ইউ মোৰ ভিডিঅ' চোৱাৰ কাৰণে ইমানখিনি আৰু মোৰ ভিডিঅ' যদি ভাল পাইছে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বাই 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 দি টুকু বাই বাই দি বাই বাই